স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ'ত আপোনালোকক এটা ইউটিউব চেনেল আপোনালোকে ফোনৰ সহায়ত কি ধৰণে খুলিব, লগতে প্ৰথম ভিডিঅ'টো কি ধৰণে আপোনালোকে আপলোড দিব আৰু টাইটেল কি ধৰণে লিখিব, ডেছক্ৰিপশ্যন কি ধৰণে লিখিব, লগতে ভিডিঅ'টোৰ টেগ কি ধৰণে লগাব আৰু আপোনালোকে ইউটিউব ভিডিঅ'টোত কি ধৰণে থাম্বনেইল লগাব, সকলোখিনি কথা এইটো ভিডিঅ'ত মই প্ৰেক্টিকেলি আপোনালোকক দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে অকণো মিছ নকৰাকৈ সকলোখিনি কথা চাই ল'ব। তো বলক বন্ধুসকল, ভিডিঅ'টো প্ৰথমতে আৰম্ভ কৰোঁ। বন্ধুসকল, ইউটিউব চেনেল এটা বনাবৰ কাৰণে আপোনাৰ হাতত থাকিব লাগিব এটা স্মাৰ্টফোন, য'ত ইণ্টাৰনেট কানেকশ্যন থাকিব লাগিব আৰু তাত আপোনালোকৰ মোবাইলত ইউটিউব এপ্লিকেশ্যনটো থাকিব লাগিব। তো বন্ধুসকল, ইউটিউব এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰিব। ইয়াত আপোনালোকে ওপৰত দেখিছে ইয়াত এটা চিন আছে, তাত ক্লিক কৰি পিনি আপোনাৰ গুগল একাউণ্টৰ সৈতে ইয়াত চাইন ইন লিখা থাকিব, চাইন ইন কৰি ল'ব। তো বন্ধুসকল, চাইন ইন কৰাৰ পিছত ইয়াত আপোনালোকে ইয়ৰ চেনেল এটা অপশ্যন পাব, তাত ক্লিক কৰিলে আপোনালোকৰ এনেধৰণৰ নাহে, চিধা আপোনালোকৰ এনেধৰণৰ আহি যাব। তো ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম দিব লাগিব, তাৰপৰা লাষ্ট নেম দিব লাগিব চেনেলটোৰ, তাৰপৰা অ'কে ক্লিক কৰি দিব, আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ যাব। তো বন্ধুসকল, তাৰপাছত ইয়াত ডেছক্ৰিপশ্যনত আপোনাৰ কণ্টেক্ট মেইল দিব পাৰে বা আপোনালোকৰ চেনেলটোৰ বিষয়ে আপুনি ইয়াত লিখিব পাৰে, লিখি অ'কে কৰি দিব, ছেভ হৈ যাব। তো বন্ধুসকল, চেনেলটো ক্ৰিয়েট কৰাটো একেবাৰে সহজ। এনেধৰণে আপোনালোকে এটা চেনেল ক্ৰিয়েট কৰিবও লাগিব। তো বন্ধুসকল, এতিয়া ফাৰ্ষ্ট ভিডিঅ' ইউটিউবত কি ধৰণে আপলোড কৰিব। তো বন্ধুসকল, তাৰ বাবেতো একেবাৰে চিম্পল। আপোনালোকে ইউটিউবটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ওপৰত এইটো ৰেকৰ্ডিঙৰ দৰে এটা অপশ্যন পাই গৈছে, তাত ক্লিক কৰি দিব। তো ক্লিক কৰিলে আপোনাৰ গেলেৰীৰ ভিডিঅ'খিনি ইয়াত আহি যাব। আপুনি ইয়াৰ পৰা ভিডিঅ' এটা লৈ ল'ব, যিটো ভিডিঅ' আপুনি দিব বিচাৰিছে সেই ভিডিঅ'টো ক্লিক কৰিব। তো ক্লিক কৰিলে এনেধৰণৰ বন্ধুসকল আহি যাব। তো বন্ধুসকল, এতিয়া যিখিনি মেইন ছেটিংছ আছে সেই ছেটিংছখিনি অত্যাধিক পৰিমাণে ইম্পৰ্টেণ্ট আপোনাৰ ভিডিঅ'টোৰ বাবে। তো বন্ধুসকল, ফাৰ্ষ্টতেতো টাইটেল দিব লাগিব। টাইটেলত আপোনালোকে ভিডিঅ'টোৰ কি টাইটেল দিব, টাইটেলটো ভাবি ল'ব, টাইটেলটো ইয়াত দি দিব। তো বন্ধুসকল, মই এনে টাইটেল এটা দি দিছোঁ। টাইটেলটো দিয়াৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যনত প্ৰথমতে আপোনাৰ চেনেলটোৰ বিষয়ে দিব, তাৰপৰা আপোনাৰ ভিডিঅ'টোৰ বিষয়ে দিব, নতুবা প্ৰথমতে আপুনি ভিডিঅ'টোৰ বিষয়ে লিখিব, তাৰপৰা আপোনাৰ চেনেলটোৰ বিষয়ে লিখিব। তাৰপিছত আপোনালোকে হেছটেগ কিছুমান লগাব বিচাৰে যদি হেছ দি লগাব পাৰে। তাৰপিছত আপোনালোকে আনলিষ্টেড কৰি পিনি আপোনাৰ যিটো ভিডিঅ'টো আপলোড দি দিব। তো মই ডেছক্ৰিপশ্যনটো লিখি আপোনালোকক দেখাই দিছোঁ। তো বন্ধুসকল, মইতো ডেছক্ৰিপশ্যন আগতীয়াকৈ লিখি থৈছোঁ, আপোনালোকক দেখাবৰ কাৰণে ইয়াত পেষ্ট কৰি আপোনালোকক দেখাই দিছোঁ মই ডেছক্ৰিপশ্যনত কি লিখিছোঁ। ফাৰ্ষ্টতেতো হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু নিতুল বাবৰা ইউটিউব চেনেল, তেনেধৰণে লিখিছোঁ। তাৰপিছত এবাউট দিছ ভিডিঅ' আপোনালোকে ইয়াত চ' গাইজ, ইয়াত আপোনালোকে ভিডিঅ'টোৰ বিষয়ে লিখিব পাৰে। এবাউট আৱাৰ চেনেল আপোনালোকে লিখিব, তাৰপৰা শ্বেয়াৰ, ছাপোৰ্ট এণ্ড ছাবস্ক্ৰাইব লিখি পিনি আপোনালোকৰ ছাবস্ক্ৰাইব দিব, তাৰপৰা ইনষ্টাগ্ৰাম ID দিব বা টিকটক ID, যিমান ফেচবুক পেজ আছে সকলোবোৰ ID ইয়াত দিব পাৰে। তো তাৰপিছত এনেধৰণে লাষ্টত লিখিব পাৰে। আৰু বেকগ্ৰাউণ্ড মিউজিক যদি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে বেকগ্ৰাউণ্ড মিউজিকৰ ক্ৰেডিটটো আপোনালোকে লাষ্টত এনেধৰণে দি দিলে হৈ যাব। তো বন্ধুসকল, এতিয়া আনলিষ্টেড কৰি পিনি চিম্পল আপোনালোকে আপলোড দি দিব। তো ভিডিঅ'টো আপলোড যেতিয়া দিব, আপলোড দিয়াৰ পিছত এনেধৰণৰ আহি যাব। তো বন্ধুসকল, ইয়াত আপোনাৰ যিটো ভিডিঅ'টো সম্পূৰ্ণৰূপে আপলোড হৈ যাব। বন্ধুসকল, চেনেলটো কি ধৰণে খুলিব লাগে আপোনালোকে হয়তো গম পালে। এতিয়া আপোনালোকে কি ধৰণে আপোনালোকৰ ইউটিউব ভিডিঅ'সমূহত টেক্সট আৰু থাম্বনেইল লগাব সেই বিষয়ে মই আপোনালোকক ক'ম। তো বলক মই এইটো বিষয়েও আপোনালোকক মোবাইলৰ স্ক্ৰীণত গৈ পিনি প্ৰেক্টিকেলি সকলোখিনি কথা দেখাই দিওঁ। তাৰ আগতে বন্ধুসকল, মই আপোনালোকক কৈ লওঁ, টেক্সট বা থাম্বনেইল লগাবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো এপ্লিকেশ্যনৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি থৈছোঁ, নতুবা আপোনালোকে প্লে ষ্টৰত গৈ পিনি ডাউনলোড কৰি ল'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে YT ষ্টুডিঅ'। তো এই এপ্লিকেশ্যনটো ডাউনলোড কৰি পিনি আপোনালোকে যিটো ইমেইলৰ সহায়ত ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিছিলে সেই ইমেইলটোৰ সৈতে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত অ'পেন কৰিব। তো বলক মই আপোনালোকক সেই এপ্লিকেশ্যনটো অ'পেন কৰি পিনি দেখাই দিওঁ। তো বন্ধুসকল, ইউটিউব ষ্টুডিঅ' এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি পিনি অ'পেন কৰিব আৰু ইয়াত আপোনালোকে যিটো গুগল একাউণ্টৰ সৈতে ইউটিউব চেনেলটো খুলিছিলে সেই গুগল একাউণ্টৰ সৈতে আপোনালোকে এই এপ্লিকেশ্যনটোত চাইন ইন কৰি ল'ব। চাইন ইন কৰাৰ পিছত মই আপোনালোকক দেখাই দিওঁ কি কাম আপুনি কৰিব লাগিব। তো প্ৰথমতেতো আপুনি আপোনাৰ ভিডিঅ'টো আনলিষ্টেড কৰি থৈছে, গতিকে পাব্লিক কৰিব লাগিব। তো ভিডিঅ'টো ক্লিক কৰিব। ইয়াত আপোনালোকে ওপৰত পেঞ্চিলৰ দৰে এটা অপশ্যন পাই গৈছে, পেঞ্চিলত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত বন্ধুসকল, তললৈ যদি আহে ইয়াত আনলিষ্টেডটো পাইছে, আনলিষ্টেডটো আপোনালোকে পাব্লিক কৰি দিব। পাব্লিক কৰাৰ পাছত বন্ধুসকল, ইয়াত আপোনাৰ টেগ লগাব লাগিব। তো টেগ আপোনালোকে ভিডিঅ'টোৰ বিষয়ে কি টেগ লগাব ইয়াত লিখি দিব। মই এটা লগাই দেখাই দিছোঁ। টেগ লগালে তাৰপৰা কমা দিব, কমা দি আপুনি লিখি যাব। তো এনেধৰণে আপোনালোকে কমা দি টেগবিলাক লগাব পাৰে। যিমানবিলাক টেগ আপুনি লগাব বিচাৰে সকলোবিলাক টেগ ইয়াত লগাই দিব। আপোনালোকে পেঞ্চিলত পুনৰ ক্লিক কৰিব। ইয়াত কাষ্টম থাম্বনেইলত ক্লিক কৰি পিনি আপোনালোকে আপোনাৰ ফোনৰ পৰা এটা থাম্বনেইল চিলেক্ট কৰি ল'ব। তো বন্ধুসকল, চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এডভান্স ছেটিংছত যাব। তো এডভান্স ছেটিংছত যোৱাৰ পিছত অডিয়েঞ্চৰ
ইজ দিছ ভিডিঅ' মেড ফৰ কিডছ এইটো ক্লিক কৰি পিনি এইটো ন' ক্লিক কৰিব আৰু তললৈ যদি আহে ডু ইউ ৱান্ট টু ৰেষ্ট্ৰিক্ট ইয়ৰ ভিডিঅ' টু এন এডাল্ট অডিয়েঞ্চ তো ইয়াত ক্লিক কৰি পিনি এইটো ইয়েছ হৈ থাকিব এইটো ন' কৰি পিনি আপোনালোকে ওপৰত ছেভত ক্লিক কৰি দিব আপোনাৰ ভিডিঅ'টোৰ সকলোখিনি কাম হৈ যাব তো বন্ধুসকল এনেধৰণে ইউটিউবত ভিডিঅ'বিলাক আপুনি আপলোড কৰিব পাৰে তো ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব